নমস্কাৰ, মই চয়নিকা দত্তই ৰিংকুমণি ভৰালীৰ দ্বাৰা লিখিত ধৰ্ষিতা শীৰ্ষক কবিতাটো পাঠ কৰিবলৈ ওলাইছোঁ। এজনী ধৰ্ষিতাৰ কথাৰে। মা, আমি ভবাৰ দৰে নহয় সিহঁত। একোটা নৰৰূপী পাষণ্ড সিহঁত। মোৰ কাপোৰযোৰ আন দিনাৰ দৰে ছুটি নাছিল। সিহঁতৰ মন মগজু ছুটি আছিল। মই ধৰ্ষিতা, নোৱাৰিলোঁ বচাব নিজক। ক্ষমা কৰিবা মোক। মা, সিহঁতে মোৰ তেজেৰে ফাকু খেলিলে। কাপোৰেৰে ঢাক খাই থকা দেহাটো উদং কৰি চেদেলি ফেদেলি কৰিলে। ক্ষমা কৰিবা মা। তুমি যতন লোৱা চুলি কোচা আজৰি মোক শেষ কৰি পেলালে। দেউতাই মৰমত হাত নলগোৱা দেহাটো নিমিষতে ৰাঙলী কৰিলে। দেউতা, ক্ষমা কৰিবা মোক। নোৱাৰিলোঁ বচাব নিজক। তোমাৰ সপোনবোৰ ভাঙি গ'ল, জ্বলি ছাই হৈ গ'ল। দেউতা, বৰ কষ্ট পাইছোঁ শ্বাস প্ৰশ্বাসত। আৰু আমনি নকৰোঁ দিয়া। কুশলে থাকিবা তোমালোক। কপালত চুমা এটা আঁকি বিদায় দিয়া মোক। ধৰ্ষিতা মই নাথাকো জীয়াই।